নাৰায়ণপুৰ এইটো শ্ৰীমন্ত শংকৰদেৱ আৰু বন্ধুসকল আমাৰ গাঁৱৰ পথাৰত এতিয়া মানে এই ৰাস্তাত হেল্ল' দোস্ত আজি যিহেতু আমাৰ একো কাম বন নাই মোৰ দোকানৰ পৰাও ওলাই আহিলো মালিকে দোকান এৰি দিলে এতিয়া আমি থাকিম ছুটি কৰি দিলে মানে একেবাৰে ছুটি কৰি দিলে মালিকে এতিয়া আমি ৰাস্তাত মানে এনেই অলপ ঘূৰি ফুৰিছো এতিয়া আৰু মোৰ লগৰজনো আহিছে আৰু ফকতীয়া কাম মানে তেওঁ দুইটাই ফকতীয়া লগ খাই আজি কি কৰিম আৰু মানে মই গৈছিলো চাৰিআলিৰ পৰা আনিলোগে এওঁক এতিয়া লৈ আহিলো আকৌ মই থবলৈও যাব লাগিব তাৰপিছত মই গৈছিলো অকলে ঘূৰি আহিম অকলে তো এতিয়া এনে ঘৰৰ পৰা অকণমান ওলাই আহিছো বাহিৰলৈ নামঘৰ চাইডলৈ ওলাই আহিছো তিনিআলি চাৰিআলি এইবিলাক আমাৰ ইয়াত মানে চাৰিআলিটো নাই বাৰু তিনিআলি চাৰিআলি তিনিআলি আছে তিনিআলিটোলৈ যাম তাৰপিছতে গৈ মেলি অলপমান আগত ইফালে খুৱাব কিবা এটা খুৱাব মানে তুমি খুৱাবা নাই মানি নাই মানে পাও নে পাও মোৰ চেনেলৰ পৰা পইচা আহি আছে না তুমি কিমান খাবা তুমি মোৰ চেনেলটোৰ কথা নহয় তুমি হেৰি কোৱা তুমি দাড়ি চুলি কেইটা কাটি লোৱা দাড়ি চুলি নাকাটো এইটো পইচা পালে মই দাড়ি চুলি কাটিম তাৰ আগত মই দাড়ি চুলি কটা ন' চান্স গাইজ তোবলক এতিয়া আমি গৈ থাকো আগলৈ আৰু আগুৱাই গৈ এতিয়া আমি ক'ত পামগে বৰ্তমান এজনী ছাগলী পাইছো এইজনী ছাগলী নিনোবা ছাগলী মালিক পিছ চাইডে আছে এইয়া কাটিব দুপিচ কৰিব আছে মালিক আছে পিছ চাইডে বিকিব গাইজ কেজি চিষ্টেমত তেতিয়াহ'লে ব'লক গৈ থাকো আগুৱাই আৰু আহি এতিয়া আমি পালোহি নামঘৰ ওচৰ পালোহি নামঘৰত পুৰা কুল চুল বজাই আছে এতিয়া ভিতৰলৈ সোমাই আপোনালোকক দেখুৱাম নেকি এতিয়া দেখুৱাবলৈ আকৌ ভয় নাই ভিতৰত সোমাই গ'লে কি বা এটা পজিশ্যন চলি আছে এংগল বা কেনেকুৱা চলি আছে হয়তো আমাকে বজাই দিব খোলৰ জেগাত আমাক বজাই দিয়ে যদি ঠিকনা নাই নহয় এতিয়া বৰ্তমান পালোহি বাৰু এই নামঘৰটোৱে পালোহি এইটো নামঘৰটো অলপ ফ্ৰণ্টৰ পৰা চাম নহয় আমি আকৌ আপোনালোকক আগৰ পৰাও দেখুৱাম আপোনালোকে চিন্তা কৰিব নালাগে ভিডিঅ'টো কাটি দিব খালি চাই থাকক স্কিপ নকৰিব ভিডিঅ'টো খালি সম্পূৰ্ণ চাব আৰু দোস্ত আমাৰ নামঘৰটো হৈছে এইটো ভিতৰত কিবা এটা চলি আছে আমি বৰ ভিতৰলৈকে নাযাওঁগৈ তাত সৰু ল'ৰা ছোৱালী কিবা শিকাই আছে আৰু ইয়াত নাৰায়ণপুৰ এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু নাৰায়ণপুৰ প্ৰাথমিক শাখা ঢকুৱাখানা স্থাপিত এইটো আপোনাৰ 1964 চন দেখুৱাইছে মানে 64 চনতে হয় আৰু এইফালে ইয়াত দুটা আমাৰ সিংহ লগাই থৈছে সিংহ দুটা আপোনালোকে কমেণ্ট কৰিবচোন দেখিছে নেকি কমেণ্ট কৰি মোক ক'ব যদি আপোনালোকে সিংহ দেখিছে তেনেহ'লে নামঘৰৰ চৌহদটো এবাৰ দেখুৱাই দিওঁ বোলো বেছি ভিতৰলৈ নাযাওঁ আৰু এতিয়া মাত বেছি নাপাতো হয়তো খোল বজাই আছে মোকে বজাই দিব কোনো পাত্তা নাই এতিয়া আপোনালোকক নামঘৰটো দেখুৱাই মেলি চেণ্ডেলটো খুলি সোমাই গৈছোঁ না চেণ্ডেলটো অকণমান পিন্ধি মেলি ৰাস্তাত খোজকাঢ়িব পাৰিম নহ'লে নোৱাৰিম নহয় এইটো এটা ফকতীয়া তাতে কি কৰি আছে ইয়ে জানিব হ'ল নে ব'লা আৰু বন্ধুসকল এতিয়া আমি ওলাই মানে দুইটা ফকতীয়া লগ খাই আমি ফুৰিবলৈ যাম এইফালে আৰু আমি ঘৰৰ পৰা আহিছিলোঁ এইফালেদি আৰু এইফালে আমাৰ এইটো ঢকুৱাখানালৈ যায় এইফালে জয়পুৰলৈ যায় এইটো ব'লক আমি এতিয়া যাওঁ এইফালে অলপমান আগত গৈ মেলি আমি ফুৰিম চাম তাৰপিছত ঘূৰি পকি আকৌ আহিম তো ব'লক আৰু এতিয়া আমি আহি মানে সেইডোখৰ পৰা আপোনালোকক দেখুৱাই আছিল ন এইফালে যাম বুলি সেইডোখৰ পৰা আহি এতিয়া আমি পালোঁ এখন ডাঙৰ দলং এখন পালোঁ এইখন মানে বহুত বৃহৎ ডাঙৰ দলংখনৰ ওপৰত উঠিছোঁ বহুত ডাঙৰ দলং এতিয়া তুমি দেখাই নাই ভিতৰৰ ওপৰলৈ গ'লে মানে ক'ব বহুত ডাঙৰ দলং বহুত ডাঙৰ আপোনালোকে তাৰ কথা দিয়া নিদিব বিশেষ মোৰ কথাত আপোনালোকে বেছিকৈ দিয়া নিদিব কাৰণ কেলৈ কেমেৰাটো মই চলাই আছোঁ না আপোনালোকে মোৰ ফালে বেছি দিয়া নিদিব আৰু এইখন বহুত ডাঙৰ দলং মানে ই নাজানেতো বহুত ডাঙৰ দলং ইয়াতে মানুহে ইয়াত তলত পানী আছে দলঙৰ তলত পানী আছে আপোনালোকৰ তাত দলঙৰ তলত পানী থাকে নাই মোক কমেণ্ট কৰি জনাবচোন আমাৰ ইয়াত পানী আছে এখন আৰু এইফালে চাওকচোন এই এটাত মাছ মাৰি আছে এজন দাদা এজনে এই দাদা মাছ পাইছে নে ডাঙৰ মাছ নে সৰু মাছ ডাঙৰ মাছ ন এই মাছ পাইছো বুলি কৈছে তেওঁ পাইছে আৰু আমাৰ এটা ফকতীয়া তাত কি কৰি আছে জানো এই ব্লগ বনোৱাত ব্যস্ত হৈ আছে ফকতীয়া এইফালেও দাদাই মাছ মাৰিছে দাদা মাছ পাইছে নে কেনেকুৱা মাছ পাইছে বাটৰ মাছ নেখাওঁ মাছত কাঁইট আছে না কাঁইট নথকা মাছ খাম আমি আৰু দোস্তো এতিয়া ফকতীয়া আৰু আমাৰ কিছুমান সীমা থাকে মানে আমাৰ সীমাই পাৰ হৈ গ'ল আমি এতিয়া মানে ইমানে ফকতীয়া হৈ গ'লো আৰু আপোনাৰ এইটো নাজাৰাটোকে চাওক এবাৰ বহুত সুন্দৰ অতি সুন্দৰ ভিউ মইতো আগতে এখন গাঁৱতে থাকিম মই ইয়ালৈকে অহা নাই তো ভাবি চাওক মই কেনেকুৱা হ'ব লাগিব আজি মোৰ লগৰটোৱে মোৰ নিজৰ গাঁৱৰ দলঙৰ ওপৰলৈ লৈ আহিছে মই নিজে আহি পোৱা নাই সুন্দৰ ভিউ
আৰু দোস্ত এতিয়া দলংখনৰ ওপৰতো উঠি আমি চালো, চাই এতিয়া দলংখনৰ পৰা তললৈ নামি যাম। এতিয়া আমি মানে বাগৰি এতিয়া তললৈ নামি দলংখন পাৰ হৈ আৰু যাম আগলৈ এইফালে খেতি পথাৰ কিবা কিবি এইবিলাক চাবলৈ। এই তাত মোৰ এটা বন্ধু এটা ঘৰ আছিলে, এই বেলিটো দেখিছে নাই, বেলিটো ওচৰতে আছিলে। এতিয়া গৰমত কেনেকে থাকে জানো মই নিজে বুজি নাপাওঁ দেই। আৰু বন্ধুসকল এতিয়া আমি ফকতীয়া কৰি আহি আমি লাষ্ট টাইম পালোহি এতিয়া আমাৰ গাঁৱৰ LP স্কুল পালোহি, যিখন স্কুলতে মই সৰুতে পঢ়িছিলোঁ আৰু পঢ়ি বহুত মাৰো খাইছিলোঁ। মাৰপিট খাই মেলি কান্দি মেলি তথাপিও আকৌ স্কুললৈ আহি আকৌ পঢ়িছিলোঁ। এই স্কুলখনৰ ওচৰ পালোহি এতিয়া। বোলে আপোনালোকৰ স্কুলখন এবাৰ দেখুৱাই দিওঁ। দেখুৱাবলৈ ভয়ে লাগে, এইখনতে মাৰপিট খাই গ'লোঁ, খাই বৈ এতিয়া আৰু আহি ইয়াতে পালোহি, আকৌ ঘূৰি আহি স্কুলৰ ওচৰতে পাইছোঁহি। বস্তু আমি প্ৰথমটো খোজ আমি পেলাম মানে জীৱনৰ ভয় লগা জেগাডোখৰত, মানে আমাৰ স্কুলখনত য'ত নেকি মাৰপিট খাই মেলি সদায় পঢ়িছিলোঁ মেলিছিলোঁ। এইখনে স্কুল হৈছে এইখন। আৰু ইয়াৰ যিজন আমাক পঢ়োৱা যিজন হেডমাষ্টাৰ আছিলে, তেওঁ এতিয়া বৰ্তমান নাই, তেওঁ ঢুকালে। এতিয়া বেছি দিন হোৱা নাই তেওঁ ঢুকুৱা। আৰু মানে তেওঁৰ কথা মনত পৰিলে কেতিয়াবা মনত দুখো লাগে, যিহেতু তেওঁ আমাক পঢ়াইছিলে মেলিছিলে। আৰু দোস্ত এইখনেই হৈছে আমি মানে সৰু কালতে পঢ়া স্কুলখন। আৰু আপোনালোকেও স্কুলত পঢ়িছিলে, মাৰপিট খাইছিলে নেকি মোক কমেণ্ট কৰি জনাব। আৰু স্কুলত এতিয়া পঢ়িবলৈ মেলিবলৈ ইয়াত ল'ৰা ছোৱালী নাইকিয়া হ'ল, সেইকাৰণে স্কুলখন এতিয়া বন্ধ। ব'লক দোস্ত আৰু আগুৱাই যাম আজি। আৰু দোস্ত এইফালে মোৰ লগতো গ'লগে, ই মানে মোৰ কাৰণে 1 ছেকেণ্ডো ৰখি নাথাকে, গম পাইছেনে বন্ধুসকল। সি একদম আগত মানে পোনে পতাপত গুচি গৈছেগে। সি আগলৈ সি গৈছে কৃষ্ণপুৰলৈ। কৃষ্ণপুৰত কি পায় আপোনালোকে জানেই, যদি ঢকুৱাখানৰ মানুহ তেতিয়াহ'লে কৃষ্ণপুৰত লক্ষীদান মানুহ আমলখি কিহৰ কাৰণে যায় আপোনালোকে জানেই, কিন্তু আমি সেইটো কাৰণে নাযাওঁ বাৰু। ব'লক গৈ থাকোঁ এতিয়া দোস্ত। সেইটো মোৰ লগতো তাত পালেগে, ইমান দূৰত পাইছেগে। অকণমান ৰখিবানে মোলে? নৰখা ন, গৈ থাকা। ই মোলে নৰখো বুলি কৈছে, ৰবা। আৰু বন্ধুসকল এতিয়া আমি আহি কৃষ্ণপুৰ পাওঁ নাপাওঁ অৱস্থা হৈছো, মানে নেপাওঁ আৰু পাওঁ এনেকুৱা অৱস্থাত আছো। জুম কৰিও আপোনালোকক দেখুৱাব নোৱাৰিম বাৰু। এই তালৈ বহুত আগলৈ আছে কৃষ্ণপুৰখন, এইফালে ৰাস্তাত পোনে গৈ থাকিলে মানে বহুত আগলৈ আছে। আৰু এইডোখৰতে আপোনালোকক মানে পথাৰ এটা সৌন্দৰ্য ভিউ এটা দেখুৱাই লওঁ। মানে এইটো বহুত ধুনীয়া ভিউ, মানে আপোনালোকে এবাৰ চাওক, চাই মেলি কমেণ্ট কৰিব। মানে ইমান ধুনীয়া কতো নাপায় দেখিবলৈ, যিহেতু এটা মানে পথাৰৰ মাজত এটা খেৰৰ ঘৰ দেখিবলৈ পাইছো। যিহেতু আপোনালোকক জুম কৰি দেখুৱাব নোৱাৰিম আপোনালোকে দেখিছে নাই, তাতে আছে তাত। আৰু বন্ধুসকল ইয়াৰ পৰা আমি এতিয়া আৰু আগলৈ যাম, মানে আগত আৰু এখন দলং আছে, দলংখন সেইখনো এবাৰ চাই মেলি আকৌ ঘূৰি আহিম। মানে আজি খালি দিনটো আমি চামহে আৰু এয়া আমাৰ এজন বৰ্তা কেনেকুৱা ভাল নে আপোনাৰ? গৰু নিবলৈ আহিছিলে ন? এই আমাৰ বৰ্তা পথাৰৰ পৰা গৰু নিবলৈ আহিছে। গৰু আপোনাৰে নে? তেওঁ নিজৰে গৰু, নিজৰে হ'ব, লোকৰটো ল'বলৈ নাহে ন? তোমাক আৰু আগত এই তাত এখন দলং আছে, এই তাত বহুত আগত আছে, মানে সেইখনো এবাৰ চাওঁ ব'লক। আৰু বন্ধুসকল এতিয়া মানে চব ধান খেতিৰ দিন চলি আছে, আৰু মানে ধান দাইছে মেলিছে চব এনেকুৱাই। আমাৰো ঘৰতো ধান দাইছে, আৰু এইফালে আমাৰ এজনী বাইদেউ ধান দাই আছে। বাইদেউ ধান দাইছে নে? দাই কেনেকুৱা লাগিছে, ভাল লাগিছে নে? ঠিকে আছে, দাব লাগে। আৰু বন্ধুসকল এতিয়া আহোঁতে আমি বহিম এই পকা পোষ্টটোত। তুমি ক'লৈ যোৱা? এইফালে ইয়াত আহি কিনে হ'লে বহি অলপ আৰাম কৰা। আৰু মোৰ পিছ চাইডে এইটো বেলি নে কি বুলি কয় নাজানো। বাইদেউ এইটো বেলি ন? বাইদেউ বেলি বুলি কৈছে। এই আমাৰ বাইদেউ, আপুনি কোনফালে যায়? বাইদেউ কোনফালে যায়? গৰু আনিব যায়, গৰু। এইটো এটা আমাৰ পাগল দেখিছে নাই? এই পাগলে কি কৰিছে তাত? মানে সি ৰাস্তাতে শুই দিছে। আৰু বন্ধুসকল এতিয়া আমি ধেমালি কৰি আহি পালোহি। এতিয়া আমি আৰু এখন দলং, মানে এখন পাৰ কৰি আহিলো, আৰু এখন দলং পালোহি। ব'লক এতিয়া দলংখনৰ ওপৰত অকণমান উঠিম, চাম, তাৰপিছতে আকৌ ঘূৰি আহিম, আপোনালোককো দেখুৱাম। এটা কথা কওঁ, বেয়া পাব, মই অলপ আগতে ৰাস্তা শুইছিলোঁ। যিহেতু এইটো আমাৰ গাঁৱলীয়া ৰাস্তা হয়, গাড়ী মটৰ বেছি বৰ অহা যোৱা নকৰে, সেইকাৰণে মই ৰাস্তাটোত শুবলৈ চেষ্টা কৰি এনেই শুইছিলোঁ, কেনেকুৱানো ফিলিং এটা হয় সেইকাৰণে শুই চাইছিলোঁ। কিন্তু আপোনালোকক হাত জুৰি অনুৰোধ কৰি কৈছোঁ, আপোনালোকে এই ভুলটো যেন নকৰে। কিহতো আপোনাৰ গাড়ী ৰাস্তাত অহা যোৱা কৰি থাকে,
সেইকাৰণে নুশুব। কিন্তু মই এনে শুইছিলোঁ, এনে শুই চাইছিলোঁ কেনেকুৱা feelings মানে এটা আহে। আপোনালোকে এনেকুৱা ভুল নকৰিব আগলে, যাতে আপোনালোকে নিজে বিপদত পৰে, এনেকুৱা ভুল নকৰিব। আমাৰো বেয়া লাগিব, আপোনালোকৰ কিবা এটা হ'লে আমাৰে বেয়া লাগিব ন গাইছ। সেইকাৰণে কৈছোঁ আপোনালোকে এনেকুৱা ভুল নকৰিব। আৰু যিহেতু আপোনাৰ ভুলৰ কাৰণে আমাৰ যেন কিবা হয় বা আমাৰ আমি লাষ্টত এনেকুৱা হেৰি কৰিবলগীয়া ফিল কৰিবলগীয়া হয়। মানে এইটো এনেকুৱা ভুল নকৰিব। আমাৰ হৈছে এতিয়া এইটো গাঁৱৰ ৰাস্তা, ইয়াত ইমান গাড়ী মটৰ নাহে নেমেলে, কেতিয়াবা এখন দুখন গাড়ী আহে, আমি সেইকাৰণে ইয়াতে হৈছোঁ। তথাপি আপোনালোকে কেতিয়াও যাতে এনেকুৱা ভুল নকৰে, তাৰ কাৰণে মই মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ, যাতে আপোনালোকেও কেতিয়াবা বিপদত নপৰে, এনেকুৱা সমস্যাত নপৰে ৰাস্তাত শুই মেলি। তো ধেমালি কৰি সেইখন দলং পালোঁ, এইটো বলক দলংখনৰ ওপৰলৈ যাওঁ। ফাইনেলি দোস্তটো আহি পালোহি দলং, আৰু দলঙৰ ওপৰত মই দৌৰি আহিছোঁ। মানে মোৰ লগৰটোৱে চোৱাৰ আগতে দলংখন মই ভালকে এবাৰ চাই লওঁ, তাৰ পিছতহে তাক দেখুৱাম দোস্তটো। আৰু এইখন হৈছে দলং। আৰু দোস্তটো আহি পালোহি দলঙৰ ওপৰত। দলঙৰ ওপৰৰ পৰা তললৈ এবাৰ তুমি চাই লৈ দেখিছোঁ ইয়াত গোটেই পানীয়ে পানী, মানে বহুত পানী। আৰু এইফালেও আছে, মানে চবফালে পানীয়ে। খালি আমাৰ ইয়াত দলঙৰ তলত পানী কেলে থাকে জানো, আপোনালোকৰ তাত থাকে নাথাকে ক'বচোন। আমাৰ ইয়াত দলঙৰ তলত ঢেৰ পানী। আৰু এইফালে এতিয়া দেখিছে আপোনালোকে, এইফালে কৃষ্ণপুৰ, তুলসীজান, কিবা আমগুৰি, এনেকে আৰু আপুনি গৈ মাজুলীটো ওলাব পাৰে। এইফালে ঘূৰি পকি এনেকে তাত এটা ৰাস্তা আছে, তাত আপুনি জয়পুৰা হৈ আকৌ আপুনি ঘূৰি পকি একেটা ৰাস্তাতে ওলাব। মানে আপুনি যেনি ঘূৰে তাতে গৈ একেটা ৰাস্তাতে ওলাব। আৰু এইফালে দি এডাল আছে নলা, পানী বাগৰি যাবৰ কাৰণে। ইয়াতে ময়ো বাগৰি যাওঁৱে নেকি, নাযাওঁ বুলি ভাবিছোঁ। তো নাযাওঁ আৰু বাগৰি গ'লে বিপদত পৰিব পাৰোঁ, নাযাওঁ। আৰু বন্ধুসকল, ইয়াৰ পৰা আপোনালোকক দেখুৱাম মই এটা ভিউ, মানে বহুত সুন্দৰ এটা মানে প্ৰাকৃতিক পৰিৱেশ। আৰু যিটো ভিউ, সেই ভিউটো মই আপোনালোকক দেখুৱাম। মোৰ বন্ধু ই দেখুওৱাৰ আগতে মই দেখুৱাব লাগিব। মানে তাতকৈ অকণমান আগত যাব লাগিব, সোনকালে গুচি আহিব পাৰেতো। মানে আৰু আহি লাষ্টত মই এতিয়া বহিম এই শিলগুটিখিনিৰ ওপৰত বহি। ইয়াৰ পৰা দেখুৱাম মই আপোনালোকক এটা ভিউ। আপোনালোকে চাওক ভিডিঅ'টো আগলৈকে, ভিডিঅ'টো স্কিপ কৰি নিদিব। আৰু দোস্তো ইয়াত মানে আমাৰ গাঁৱত এতিয়া যেনি তেনি দলঙে হৈ গৈছে। মানে আগফালে পিছফালে সোঁ চাইডে বাওঁ চাইডে মাথাৰ ওপৰ পৰ্যন্ত আপোনাৰ চব দলঙে দলং হৈ গৈছে। আৰু এইফালে আগলৈ এইখন দলং এতিয়া পাৰ কৰি আহিছোঁ, তাৰ আগত আমি দুখন দলং। এতিয়া মোৰ লগতো গৈছে বাৰু, সেইখন দলঙৰ ওপৰলৈ গৈছে, ইও ফটো মাৰিছে। তাৰো এটা চেনেল আছে বৰুণ ব্লগ বুলি, আপোনালোকে দেখিছেই হ'বলা নিশ্চয় তাকো। আৰু যিহেতু আমি দুইটাই সদায় একেলগত থাকোঁ, মানে আমি দুটাই বহুত ভাল বন্ধু, মানে আমাৰ নিচিনা বন্ধু আৰু আপুনি বেলেগত নাপাব। আমি এনেকুৱা টাইপৰ এটা বন্ধু, আৰু আমাৰ দুখ সুখ সমস্যা আমি মানে সকলোতে আমি থাকোঁৱে দুইটাই। কোনো কাকো এৰি দিয়া, মানে কাৰোবাৰ দুখত আমি হেল্প নকৰাকৈ আমি নাথাকোঁ। তো আপোনালোকে গম পাই যে আমি কেনেকুৱা বন্ধু। একেটা ভিডিঅ'টোকে দুইটাক দেখাৰ কাৰণে আপোনালোকে দুখ নকৰিব। আৰু বন্ধুসকল, আমাৰ গাঁৱৰ পথাৰত এতিয়া মানে যেনি তেনি খালি পকা ধান। আপোনালোকে দেখিছে এই ধাননিৰ লগত আমাৰ এয়া নাচিছে। মানে পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি। আৰু বন্ধুসকল, আমি এতিয়া এইফালে আহি হাঁহি ধেমালি কৰি আকৌ আমি দলঙৰ পৰা তললৈ বাগৰি নামি আমি এতিয়া আকৌ ঘৰলৈ উভতিবলৈ লৈছোঁ। দুইটা বন্ধুৱে জিভা উলিয়াইছে। সেইটো গাইছ, মোৰ ঘৰটো হৈছে বহুত দূৰত, ইয়াৰ ঘৰটো হৈছে ওচৰত। সেইকাৰণে মোক অকণমান থৈ আহিবগৈ, ওচৰতে বেছি দূৰ নহয়। আহি যাব আপোনালোকে লগত থাকিলে, আৰু আমাৰ মৰম চেনেহ। এতিয়া আপোনালোকে দেখিয়ে থাকিব ৰাস্তাটো কিমান দূৰত যাব লাগিব থবৰ কাৰণে, তাকো খোজকাঢ়ি। বেছি দূৰ নহয়, পেডেল মাৰিও নহয় গাইছ। তো বলক এতিয়া খোজকাঢ়ি এওঁক আমি আগবঢ়াই থওঁ আপোনালোকৰ সৈতে। মই এতিয়া গৈ মানে আমি আগবঢ়াই থৈ গুচি আহিম, বলক। আৰু বন্ধুসকল, এতিয়া হাঁহি ধেমালি কৰি এতিয়া মানে সেই সময়ত এতিয়া আমাৰ হৈছে মানে কি গধূলি, সন্ধিয়া, ৰাতি, এন্ধাৰ চব একেলগতে হ'বৰ সময় হৈ গৈছে। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, আৰু সন্ধিয়া হোৱাৰ কাৰণে আজি ভিডিঅ'টো ইমানতে মানে শেষ কৰিব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ দুটা বন্ধুৰ মানে যিটো নতুন ভিডিঅ' আহিব, প্ৰতিটো ভিডিঅ'ৰে নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যাব। আৰু চাই আপোনালোকে মনৰ মানে নিজৰ মনটো আপোনালোকে অলপ শান্তি কৰিব পাৰিব, বা মনৰ খুচি উদযাপন কৰিব পাৰিব। যিহেতু আমি এতিয়া অলপ কমেডিও কৰি দিছোঁ। আৰু আজি ভিডিঅ'টোত যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি ভিডিঅ'টোৰ তলত মোক জনাব। তেতিয়া আগলৈ আমি সেই ভুলটো নকৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তো যিহেতু এতিয়া গধূলি হ'ল, মানে আন্ধাৰ হ'ল,
ৰাতি আহে ঐ এন্ধাৰ লগতে লৈ। এতিয়া আপোনালোকে আন্ধাৰৰ দৃশ্যটো দেখিলে চাগে, অকণমান কেমেৰাতে কোলা হৈ গৈছিলে, আপোনালোকে দেখিলে ন? তো তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানে। আকৌ আপোনালোক লগ পাম মই এটা নেক্সট ভিডিঅ'ৰ সৈতে। তো বাই দোস্ত।